নমস্কাৰ, মই জুপিতৰা কৈছোঁ। মই আৰু মোৰ মা ইউটিউবত নতুনকৈ চেনেল এটা আৰম্ভ কৰিছোঁ আৰু সেই আপোনালোকৰ মৰমৰ ছাপোৰ্টৰ আমাক খুবেই প্ৰয়োজন হ'ব। আপোনালোকৰ মৰমৰ ছাপোৰ্টৰ বিষয়ে আমি কেতিয়াও আগুৱাই যাব নোৱাৰোঁ। আৰু আজি আমাৰ ফাৰ্ষ্ট ভিডিঅ' আৰু আমাৰ চেনেলটোৰ নাম হৈছে জুপিতৰা ব্লগছ। যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়া লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। তেতিয়াহ'লে আহক আজি আমাৰ ফাৰ্ষ্ট ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকক আমি পাকঘৰত লগ পাই আছোঁ। এতিয়া মই পাকঘৰলৈ যাই আছোঁ আৰু মায়ে কি কৰি আছে আপোনালোকক দেখাই আছোঁ। কি কৰি আছা? মই আদা নহৰু কাটি আছোঁ। তাৰমানে আজি দুপৰীয়া চিকেন আৰু পোলাও বনাম, সেইকাৰণে মই আদা নহৰু আৰু পিঁয়াজ আলু এইবিলাক তৈয়াৰ কৰি আছোঁ। আৰু আজি যি বৰষুণ নহয়, একদম মানে আপোনালোকে বোধহয় গমেই পাইছে, খুব চাউন হৈ আছে, ইমান বৰষুণ মানে। আজি আমাৰ দুপৰীয়াৰ সাজ হৈছে চিকেন আৰু পোলাওৰ কাৰণে মানে চাউল তিয়াই থোৱা হৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, স্কিপ নকৰিব হা। ছোৱালীজনী পোলাও বনাব ওলাইছে, আহকচোন চাওঁ কেনেকৈ বনাই ছোৱালীজনীয়ে। এয়া মই কেৰাহীটো গেছত উঠাই দিছোঁ গৰম হ'বলৈ, গৰম হৈছেই প্ৰায়। এতিয়া ইয়াত মই অলপ ৰিফাইন তেল দিম। তেলখিনি অলপ গৰম হ'ব লাগিব। তেলখিনি এতিয়া গৰম হৈছে আৰু এতিয়া ইয়াত মই কেইটামান গোটা জিৰা দিম। আৰু এতিয়া ইয়াত চাউলখিনি দিম। এইখিনি এতিয়া ভালদৰে ভাজিব লাগিব। আৰু এতিয়া ইয়াত অলপ ঘিউ দিম। এতিয়া ইয়াত ঘিউ দিলোঁ 2 চামুচ। এইখিনি এতিয়া ভালদৰে লৰাই থাকিব লাগিব। আৰু এতিয়া ইয়াত গৰম মছলা, লং, ইলাচি, কিচমিচ আৰু কাজুকেইটা দি দিম আৰু তেজপাতো দি দিলোঁ। এতিয়া এইখিনি অলপ ৰঙচুৱা হোৱালৈ ভাজি থাকিব লাগিব। এতিয়া মোৰ এইখিনি ভজা হৈ গ'ল আৰু এতিয়া মই এইখিনি কুকাৰত দিম। এতিয়া মই ইয়াত চাউলখিনি অলপমান ডুব যোৱাকৈ পানী দি দিম। বেছি পানী দিলে আৰু সিজি যাব বেছি। আৰু এতিয়া ইয়াত মই অলপমান চেনি এড কৰি দিম। আৰু মোৰ নিমখ দিছিলোঁ কিন্তু ভিডিঅ'টো স্কিপ হৈ গৈছে। আৰু অলপমান ঘিউ দি দিম। এতিয়া ইয়াত ঢাকনখন মাৰি দিম আৰু 2টা চিটি আহিবৰ কাৰণে থৈ দিম। এতিয়া মায়ে মাংস বনাবলৈ লৈছে। কেৰাহীটো মই পাতি দিছোঁ, তেল দিছোঁ, তেলখিনি গৰম হ'ল। এতিয়া পিঁয়াজ তাৰমানে 5টামান কাটি লৈছিলোঁ মিডিয়াম চাইজত, এতিয়া পিঁয়াজখিনি দিছোঁ। দুটা তেজপাত দিছোঁ,
ইয়াতে আদা নহৰু জিৰা পেষ্ট বনাই লৈছোঁ। আলু অকণমান লৈছোঁ। পিঁয়াজখিনি ৰংচোৱা হোৱালৈকে ভাজিব লাগিব। দুটা কেঁচা জলকীয়া দিছোঁ। জলকীয়াটো মানে যোনে যিমান খায় আৰু সিমান সেইটো দিব পাৰে। এইখিনি অকণমান আৰু ভাজি ল'ম ৰঙা পৰালৈকে। এতিয়া পিঁয়াজখিনি ভজা হৈ গ'ল। ইয়াতে মই এতিয়া আদা নহৰু পেষ্টখিনি দিছোঁ। হালধি দিছোঁ অকণমান। নিমখখিনি মই তেতিয়া পিঁয়াজখিনি ভজাতে দিছিলোঁ, কিন্তু মই ক'ব পাহৰি গ'লোঁ। এইখিনি এতিয়া আৰু মই ভাজি থাকিম কেঁচা পঞ্চটো যোৱালৈকে। মোৰ মছলাখিনি ভজা হৈ গৈছে। এতিয়া মই চিকেনখিনি দিছোঁ। সেইখিনি এতিয়া ভাজি থাকিব লাগিব কিছু টাইম, মাংসখিনি সিজি যোৱালৈকে। আৰু মই আলু কেইটুকুৰমান দিছোঁ আৰু এনেকৈ অকণমান ভাজি থাকিব লাগিব। মোৰ মাংসখিনি এতিয়া 10 মিনিটমান ভজা হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান শুকান মছলা তৈয়াৰ কৰিছোঁ। মিট মছলা, ধনিয়া গুড়ি আৰু অকণমান জলকীয়াৰ গুড়ি এড কৰিছোঁ। আৰু এতিয়া আকৌ 15-20 মিনিটমান ভাজিম। এতিয়া এই মাংসখিনি ভজা হৈ গ'ল। এবাৰ ইয়াতে পানী দিম। আৰু এতিয়া অকণমান উতলিলে হৈ যাব। এয়া আমাৰ মাংস আৰু পোলাও ৰেডি হ'ল। এতিয়া আমি আমাৰ ভাতৰ লগত পৰিৱেশন কৰিম আৰু অলপ পিছত আপোনালোকক লগ পাই আছোঁ। হাই এভৰিৱান, আপোনালোকৰ কি খবৰ? আজি আৰু দুপৰীয়া খোৱাৰ সময়ত ভিডিঅ' কৰা নহ'ল। এতিয়া প্ৰায় 5টা বাজিছে আৰু আমাৰ আজি প্ৰথম ভিডিঅ'টো চাব আৰু কিবা ভুল হ'লে বেয়া নাপাব। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। আৰু আমি পিছৰ ভিডিঅ'লৈ আহি আছোঁ। আজি আপোনালোকক এৰিছোঁ।